নমস্কাৰ, মই সঞ্জয়। আপোনালোকে চাই আছে সঞ্জয় ব্লগছ। আজি মই দেখাম সোণাপুৰৰ বজাৰখন। এয়া সোণাপুৰৰ বজাৰ ন মামা? এতিয়া বজাৰলৈ গৈ আছোঁ আমি। কি ল'বি মামা? বস্তু মানে চাবলৈ আহিছোঁ। বস্তুটোৰ দামটো চাব লাগিব, কিমান দাম হয়। শনিবাৰ বজাৰ প্ৰত্যেক শনিবাৰে হয় ন? প্ৰত্যেক শনিবাৰে হয়। এই বানপানী হোৱাৰ কাৰণে মানে বজাৰটো আজি অলপ কম। আৰু বৰষুণটো নেৰানেপেৰাকৈ আহি আছে যে। বৰষুণটো একটিভ পৰি আছে আৰু মানে মানুহো পাতল একদম কম দেখা গৈছে। এই ভাই ওটা পোৱা কটৰে অঁ বজাৰ গৈ আছোঁ। মূলা কেজি কি মূলা 50 টকা। কেৰেলা দামেই কৈছে দেখোন। মূলাও যদি সেনেকুৱা ক'ব কি হ'ব আৰু। মামা আজি বজাৰত পাতল ন? বজাৰটো একদম পাতল, মানুহ কম, মানে বৰষুণৰ কাৰণে এনেকুৱা হৈছে। বৰষুণৰ কাৰণে এনেকুৱা, আৰু বৰষুণটো এতিয়াও পৰিছে অলপ অলপকৈ, সেইটো কাৰণে মানুহ ভয়তে অহা নাই বজাৰটো। তথাপিও আজি বৰষুণটো কম মানে নাই আজি ক'ব গ'লে। আমি বিচাৰি আহিছোঁ পাহাৰীয়া চব্জি, হয় নহয়? গাঁৱলীয়া যিটো চব্জি সেইটো। পাহাৰীয়া মানুহ অহা নাই, একদমেই নাই। সোণাপুৰৰ বজাৰ একদম মানুহ নাই বজাৰখন। বস্তু পাচলিও বহুত কম, দাম কিন্তু ফাটাই দিছে একদম। 40 টকা 30 টকা কিলো। মূলাৰ কেজি হ'ল 50 টকা। আৰু এয়া দীঘাৰ নদী এনেকৈ পানী বাঢ়িছে। পানী হৈ আছে যে সেইকাৰণে জালবোৰ ওলাইছে খুব বেছিকৈ। চাওক, পাহাৰৰ পৰা নামি হয় এজন লোক। এয়া ফল মূলৰ দোকান দেখিছে নহয়? এয়া পাহাৰীয়া চব্জি, মেষ্টা টেঙা, জলকীয়া, কঁঠাল, বাহনি, ভোট জালাটো ভোট জলকীয়া আছে বোলে। পাহাৰৰ পৰা নামি অহা আমাৰ কাৰ্বিসকল। এয়া ফল মূলৰ দোকান দেখিছেনে? আম পকা বেছি ফল মূলে বেছি বিক্ৰী হৈছে। এতিয়া আমৰ ছিজন।